আমাৰ যে লাষ্টৰ দিনটো আছিলে মানে সেইটো লাষ্টৰ দিনটো নহয় আজি মানে আছিলে এক্সামৰ লাষ্টৰ দিন একচুৱেল লাষ্টৰ দিন হয় আজি আমাৰ জীৱনত লগ পাওঁ না ঠিক নাই এইটো ল'ৰাটোক পাম বাৰু पेपर आया था बैंकिंग का 1 नंबर ट्रिकी पेपर था বাৰু ইহঁতৰ কেইটামানক লগ পাম বাৰু মই কালি মানে আজিতো যিহেতু গম পালে আপোনালোকে মানে আজি আমাৰ যিহেতু লাষ্ট দিন আছিলে সেইকাৰণে মই অকলে ভ্লগ কৰিব লগা হৈছে কোনো পাত্ৰটো নিদিয়ে মোক কিন্তু মই সেইবলৈ আহিছোঁ আৰু চাওক বহুতবিলাক লগৰ ল'ৰা আছে তাৰে ভিতৰত এইবিলাকক চাওক এইজন ল'ৰাক আমাৰ फिर भी तुम लोग का काम बहुत है अच्छा ব্লগটোত কি কয় একো গম নাপাওঁ বাৰু সেইবোলো যাম বাৰু এই আমিনুল আছে মোৰ দোস্তি বেলেগটো একো নাই ইমান এটা কৰিবলৈ আমাৰ এক্সাম যিহেতু শেষ হ'ল আজি এক্সামটো অলপমান টান আছিলে কাৰণ ইমান দৰকাৰকৈ লিখিছোঁ তাৰপিছতো আমি ইমান এটা সেই নাপালোঁ এইজনীক দেখা ইমান কাম নাই কালি লগ পাম এনে হা তোমাৰ বশিষ্ঠত বিয়া পাতিবা যাম হা তোমাৰ সপোনৰ দৰা মই যাওঁ জিম ঘৰত যাই কিনে হা হা মই যদি ফেইল হওঁ ন এইটোৱে লৈ আহিব লাগিব ধৰচোন চাওক মই অলপ পিছত যদি ফেইল হওঁ ন এই পৰা এইটো কিন্তু চাৰ্টটো ধুৱাম কিন্তু মই এইটো হে গাইছ আজি আমাৰ লাষ্ট ডে চাব পাৰে পিনে কি লিখি আছে বাইদেউ আপুনি কওকচোন অকণমান ক'ত চাওঁ সুজাতা চাওঁ ক'ত লিখি দিয়া বে কিয় লেখা নাই তোমাৰ হৃদয়ত লিখি দিছে আৰু নামটো ক'ত লিখিব ইয়াতে আপোনালোকে দেখিলে এইমাত্ৰ যিহেতু একদম চাৰ্টে লিখি দিছে কিন্তু মোৰ ঠিক লগা নাই কাৰণ মই যদি ফেইল হৈ যাওঁ তেনেহ'লে যদি ফেইল হৈ যায় কিবাকে আৰু এই চাৰ্টটোৱে ধুব লাগিব এইবিলাক যাব ন ক'ত এইবিলাক যাব ন এইবিলাক যাব তুমি ইমান ৰেডি হৈ থাকা নে নালাগবে লাষ্টৰ দিনা নীতিশ কিবা ক'বা নেকি তুমি বহুত ভাল লাগছে আজি তুমি যদি ফেইল হোৱা ন এইটো চাৰ্টে আনিব লাগিব জানা ফেইল হ'লে আৰু লিটাৰেলি আৰু ধুব লাগিব বে হৃদয় আৰুতো কেতিয়া লগ পোৱা ঠিক নাই তোমালোকে আহিবা মই নহয় তোমালোকেতো ভালকে যাব পঢ়িব সোনকালে বিয়াখন পাতিবা আৰু এক্সাম দিব কাৰণে আহিম সোনকালে বিয়াখন পাতিবা নহ'লে আমি লগ নাপাম আৰু চাগে সোনকালে বিয়াখন পাতিবা চবে এবাৰ বিয়াত মাতিবা চবকে লগ পাম এবাৰ লাহে লাহে মোৰজনীয়ে নহয় পাত্তা নিদিয়ে মোৰজনীয়ে পাত্তা নিদিয়ে ন মই আছো আমি বৰ্তমান আহিছোঁ চানমাৰীত হয় এখন চানমাৰীৰ অলপ আগত কমাৰ্চ কলেজখন আছে আমি এইমাত্ৰ থুকপাত বহিছিলোঁ মানে লাষ্টৰ দিন আছিলে সেইকাৰণে কলেজৰ যদি অলপমান মই ভিডিঅ' বনাইছোঁ সেইখিনি দি দিব পাৰিম নেকি অলপ পিছত দি দিম লাগে আপোনালোকক সেইটো চাই ল'ব আৰু মোৰ লগৰ কেইটামান আহিছে একেলগে খাবৰ কাৰণে আহিছিলে ভালে লাগিছে এনে এম্বিয়েন্সটো ভাল হয় মানুহটো এক্সক্লুজিভ এই চব ব্লগত চাওক এইটো চাওক
ভালকৈ দেখা নাপাব পাৰে কিন্তু জুই লাগিছে। চাওক আমি মাত্ৰ এক্সক্লুজিভ আপোনালোকক দেখাম এতিয়া লাহেকৈ। চাওক ব্লগৰ মাজত কিবিলাক দেখা পাইছোঁ আমি, এইবিলাক জুই লাগিছে চাওক। এইটো এইমাত্ৰ দেখিলে চাগে জুই লাগিছে এইমাত্ৰ। একদম বেয়া লগা পৰিস্থিতি যিহেতু এইকেইদিন বহুত দেখা পাই আছোঁ গুৱাহাটীত জুই বহুত লাগি আছে। তালৈ পেলাই এতিয়া গুৱাহাটীত দেখিছোঁ বহুত জুই লাগিছে এইকেইদিনত আৰু আজিও লাগিছে। অলপমান দেখা পালোঁ এইমাত্ৰ, পোৱাৰ পিছত এতিয়া আমি অলপ আগলৈকে যাই আছোঁ। আগতো মানে মোৰ লগৰ ল'ৰা কেইটামান আৰু মানুহক দেখিছে চাগে বহুত ভিৰ হৈছে এতিয়া লাহেকৈ। এইখিনিৰ পৰা চাব লাগে, ভালকৈ দেখা পাব ইয়াৰ পৰা। ইয়ে ৰাম বহুত জুই লাগিছে। পেচেঞ্জাৰ ট্ৰেইন আপোনালোকে হয়তো এইমাত্ৰ দেখা পালে চাগে একদম বেয়াকৈ জুই লাগিছিলে। বেয়াকৈ যিহেতু জুই লাগিছে একদম মানুহবিলাক বা ওলালে নাই, এইবিলাক দেখা পালে বেয়াই লাগে যিহেতু বহুত একদম এইমাত্ৰ বেয়া লাগিছিলে। বহুত শান্তি মগজেৰে আহিছিলে কেইদিন আগতে সিহঁতৰ তেনেকৈ লাগিছিলে। মানে সিহঁতৰ ঘৰৰ ওচৰতে জুই লাগিছিলে, কিমান মানুহৰ ঘৰ জ্বলি নোহোৱা গৈছে। এইবিলাক দেখা পালে সঁচাকৈ বহুত বেয়া লাগে। আৰু যিহেতু লগৰ ল'ৰাকেইটাৰ লগত আহিছিলোঁ, একদম ভাল শান্তি মগজুত আহি আছিলোঁ। এটা দৌ পাইছোঁ আমি এতিয়া ধোৱা গৈছে। একবাৰ ভালকৈ চাব লাগে, দেখা পাই একদম ধোৱা হৈ গৈছে এইবিলাক জেগাবিলাক। এইবিলাক চব একদম বেয়া এনেকুৱা এটা বেয়া একদম স্মেল এটা আহে, এনেকুৱা স্মেল এটা আহিছে। লাগিছে ব্লগত অলপ আহিব চেষ্টা কৰি দেখামতো। এইবিলাক দেখাব ইচ্ছা নাযায় কিন্তু সেইবোলো কিনো কৰিব আহিছোঁ, এইটো দেখা পালোঁ দি দিম আৰু ব্লগতে। কোইনচিডেঞ্চত দেখা পালোঁ আমি বাৰু। এতিয়া হয়তো আপোনালোকে দেখা পালে চাগে অলপ আগতে জুই একদম বেয়াকৈ জ্বলিছিলে, একদম বেয়াকৈ জুই জ্বলিছিলে এইমাত্ৰ। তাৰপিছত আমি সেই আহিলোঁ চানমাৰীৰ বাছ ন। আমি এতিয়া বৰ্তমান চানমাৰীৰ পৰা গণেশগুৰিলৈকে যাম লাগে আৰু ভাৰতীয় আমাৰ জি ৱেগনখনত সোমালোঁ। আমি ময়ো আছোঁ। মই আচলতে ডিগ্ৰী আছোঁ। ইউটিউবাৰ হৈ পেলাই যদি এতিয়া 10 টকা এটা দিব নোৱাৰে কেনেকুৱা চিপছ হ'ব। নহয় কেনেকৈ ক'ব কি বুজি তুমি যদি অভ্যাস নাৰাখা কথাখিনি ভাইটিজনক দেখাই দিয়ে। ইউটিউবাৰ ক'ত যাই আছে ব্লগৰ নাম নক'বা, মই নকওঁ। কি নাম উঠাব লাগিছিল শচীন ব্লগ হয় কিবা। মোক নহয় ব্লগৰ ছাবস্ক্ৰাইবাৰ নালাগে, মই নিজৰ মেমৰিজৰ কাৰণে যিহেতু দিওঁ। মেমৰিজ বে মোৰ যি 41টা ছাবস্ক্ৰাইবাৰ হৈছে এই বৰ্তমান ব্লগটো। এক্স কেইটা আছে? 41টা যি ছাবস্ক্ৰাইবাৰ আছে, 41টা ছাবস্ক্ৰাইবাৰ আছে নুশুধাকৈ হৈছে, যি হৈছে যোনে যি কৰিছে মোকতো সুধি কৰাইছে এক কেছৰ মানে। ঘৰত অহা নাই আজি নাই, মই মানে সেইটো বেলেগ কথা। আমি চবে চাৰিটা একাউণ্ট খুলি পেলাই 4টা একাউণ্ট নাই দে, এইবিলাক পইচা কথা খালি 7টা। মোৰ ঘৰতে 3টা হৈছে, মোৰ 2টা আৰু মাৰ এটা। এই ইয়াৰ মাকে নহয়, এই মোৰ যোনটো যা বুলি যে কয় সেইটো চাই কিনে বেয়া ভাল পাইছে। ৰাহুল কিবা ক'বা নেকি? চাইলেণ্ট মানুহ লাইটিংটো বহুত ভাল হৈছে। ৰাহুলৰ বেগ লৈ যায় আৰু চবকে এবাৰ চাই লওক বাছৰ মানুহ। কি কৈছোঁ ব্লগটো বহুত দীঘলীয়া হ'বলৈ যাই আছে। এডিট নকৰোঁ মই, একদম যি আছে সেনেকৈ দিম। এডিট কৰিব নাজানো একচুৱেলি মই এডিট কৰিব নাজানো। সেইবুলিও মোৰ সিহঁততকৈ ছাবস্ক্ৰাইবাৰ বেছি আছে। জোৰত তিনিআলি আমি এতিয়া বৰ্তমান জোৰত তিনিআলি পালোঁ। এবাৰ বাইক দিব বাহিৰে চেপিনে। আমাৰ এতিয়া লাষ্টৰ জাৰ্ণিটো শেষ হ'ব এতিয়া বৰ্তমান।
দীঘলীয়া জাৰ্ণি নাছিলে বাৰু গণেশগুৰি পাম লাহেকৈ দাদাজন কিবা ক'বা নেকি কিবা ক'বা নেকি দাদা নকবা নেকি এইটো আমাৰ চুহেলৰ লগৰ হয় গম পাই চাগে কিবা ক'বা নেকি কোৱা এই লাষ্টত যোনে চাই সিহঁতে ভাল লাগিলে আজি বহুতখিনি কিবা কিবি কৰিলোঁ আমি বাকীখিনি বাৰু কলেজৰ দেখুৱালোঁ অলপমান চলপমান সেইখিনি বাকী কিবা ক'বা নেকি দিয়া বাই বাই নেকি নে কি বাই 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 দিয়া বাই 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 আজি আজি বেছি ভাল কণ্টেণ্ট নহ'ল এইবোলো বাই বাই বাই